হেই ৰোজ, কি খবৰ? ভাল ভাল। ইমান দূৰত বহি আছ যে কিয়? তই নাজানো নেকি কৰোণা চিজন চলি আছে যে? তই সেইকাৰণে মানে 1 মিটাৰ আঁতৰত বহি আছ? হাঁহিবলৈ আহিছ হা? হাঁহিবলৈ আহিছ? যেতিয়া পুলিচে আহি পিঠি বহল কৰি দিব তেতিয়া গম পাই যাবি। হা? পুলিচ? চাই থাকিবি। বলেও আহিলে আমি উঠি পলাব লাগিব। নহ'লে নামি লৈ আমাক আঁঠু কৰাই লৈ এনেকুৱা পিটিব তোৰ একদম মনত থাকি যাব। হে দোষ, কি খবৰ? দুইটা একেলগে বহি আছ? ভাস্কৰ, আহ বহ ইয়াতে। এডাল আকৌ ইয়ালৈ কিয় আহিছে? ই খাটাক আমাক পিটন খুৱাবই আৰু দেই। সাৱধানে থকাই ভাল। ঐ, তহঁতি কেতিয়াবা টিকাকৰণ খাই পাইছনে নাই? এহঁতক এইটো চেগতে ভয় এটা খুৱাব লাগিব। ঐ, পুলিচ আহিছে, পুলিচ আহিছে। পলা পলা পলা। কেনে মজা। লকডাউনৰ টাইমৰ ৰাস্তাত বহি থাকিবলৈ আহিছ হা? ইমান কৰোণা হৈছে, তহঁতি আকৌ লকডাউন নামাৰি ৰাস্তাত বহিবলৈ আহিছ? পালি মজা। হেল্ল', আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে আমি আকৌ নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰিম। আপোনালোকেও অনাবনে বাহিৰলৈ নোলাব। মুখত মাস্ক পৰিধান কৰিয়ে বাহিৰলৈ ওলাব। ঘৰত থাকক, সুৰক্ষিত থাকক। বাই বাই।